তো সেই দৰ্শক মানে আমি সৰুৰ পৰা বহুত বেজি ল'লোঁ, কিমান কি পলিঅ' খালোঁ, ভেকচিন ল'লোঁ। তো অকল আমিয়ে নহয় না, তো জীৱ জন্তুৰতো থাকে সেইবিলাক। তো আমাৰ টাফি মানে টফিৰ আৰু ইয়াৰ মানে ভেকচিনৰো সময় হৈছে না কি, লৈ যাওঁ একবাৰ। আৰু এইখন হৈছে ইয়াৰ পেট বুক। তো নখ চখকেইটাও কাটি আনো, মস্ত দীঘল হৈছে নখকেইটা, এই নখ পালিচ লগাই থৈ দিছোঁ। তো ইয়াক লৈ যাই নখ চখখিনি কাটি আনো আৰু গাড়ীত লৈ যাওঁ। গাড়ীত আগতে বোলে উঠিছিল, এতিয়া গাড়ীত উঠা চাওঁ গাড়ীখনত বা যাব পাৰে না নৰে সি। আৰু যেতিয়াৰ পৰা মানে ই আমাৰ ঘৰত আহিছে তেতিয়া এটা কথা বহুত বেছি ভাল হৈছে। আগতে মানে হাঁহ মুৰ্গী চব চোতালতে থিয়া হৈ থাকে, হাগি মুঠি চোতালৰ অৱস্থা নোহোৱা কৰি দিয়ে। কিন্তু এতিয়া চোতালৰ অৱস্থা চাওক কিমান ধুনীয়া হৈ আছে। মায়ে যেনেকৈ মানে মুচি থৈছে সেনেকৈ আছে। কাৰণ কিয়, হাঁহ মুৰ্গী এতিয়া চব বাহিৰত, মানে গেটৰ পৰা ভিতৰত সোমাই নাহে ইয়াৰ কাৰণে। সেই এটা মানে ভাল হৈছে। তো ইয়াক ধুনীয়াকৈ বহাই দিলোঁ। উঠ চিটত আহ। ইয়াৰ আগৰ পৰা মানে গাড়ীত উঠা অভ্যাস আছে, মানে সেই চখটো আছে, সেইকাৰণে পুৰা বিন্দাছ আছে একদম, একো হাল্লা কৰা নাই। একদিন এই কাৰ্তিকহঁতৰ লিউক মই গাড়ীত উঠাই আনিছিলোঁ, বাপৰে বাপ, জীৱনত মই আৰু তাক গাড়ীত নুঠাওঁ, ইমান ডিষ্টাৰ্ব দিছি, হেণ্ডেলডালত জাপ মাৰি আহে, কিবা কৰি আহে। তো মই অস্ত থাকোঁ, এই পিছৰ চিটৰ পৰা এই মাজেদি এনেকৈ হামলা মাৰি আহিছিল, যি ভয় খাই গৈছিলোঁ মই। তো গাড়ীত মানে এনেকৈ দগি চগি থাকিলে অলপ ৰিক্সি হয়, তো বহুত সাৱধানে মানে এনেকৈ মানে শান্তভাৱে থাকিলে কথা নাই। তো মই অকলে নাযাওঁ, মই আৰু আমাৰ খুৰীমাহঁতৰ বাবুকো লৈ যাওঁ। সি মানে আজি ঘৰত আছে, স্কুল যোৱা নাই। তফিন ঐ ছাগলকেইটাহে আগে পলাই। ই মানে স্কুলত যোৱা নাই এইকেইদিন। ভৰিত কি হৈছে? এই নখ পুতা যাই পিনে মানে এনেকুৱা হৈ গৈছিল। কাটি আনিছে না নখটো? এতিয়া ঠিক হৈছে? তো এতিয়া তোৰ নখ বাৰু কাটা গেল, ইয়াৰ নখকেইটা কাটি লৈ হ'ব, নহ'লে আচুৰি দিব কেতিয়াবা। আৰু খুৰাক অলপ আগতে তামান ভুকিলে, এতিয়া পুৰা ফেফে আছে, এনেকৈ আছে। তাৰ নখ চখ কাটোতে মই তাক ধৰি থাকিব লগা হ'ল, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল। তো কাটি আনিলোঁ আৰু বেজিও দিলোঁ। তো বাহাত ভৰাই থলোঁ ইয়াক, একদম বেজিৰ ধান চান খাই পিনে ঠাণ্ডা হৈ আছে এতিয়া। অলপ পূজা লাগিছেনে ৰাইজ? বতৰবিলাক আহিলে আৰু বেছি দিন নাই, মাজত মাত্ৰ 10-12টা দিন আছে। পিছে আপোনালোকে বজাৰ চজাৰ কৰিলে নে নাই? মই বাৰু কৰা নাই, কিন্তু এইবাৰ পূজা ক'ত বা চাওঁ তাকে ভাবি আছোঁ। তো লালি কিপিনে উঠাই ল'লোঁ, মানে আজি আমাৰ আকৌ তেনেকুৱা কাম বন নাই আৰু। তো ইয়াক ক'লো ব'ল অলপ এনে ওলাই আহোঁ। মই বেজি দি আনিলোঁ আমাৰ টফিক। অঁ, কোন টফি? দগিটোকে। আৰু ভাই হাতত দেখোন তোৰ সোণাৰ আঙুঠি, আৰু এইটো কি দি বুলি লিখা আছে? কলকাতা গ'ল পুলিচ নে কি? না ক'ৰ পেঞ্চা? অৰিজিনেলে হয়। দি মানে হৈছে মোৰ ধনাচু ইণ্ডাষ্ট্ৰি, মানে মোৰ এটা পেজ কেমেৰা কাম কৰোঁ যে, সেইটো ধনাচু ইণ্ডাষ্ট্ৰিৰ নাম দিছোঁ, বুজি পাইছা? দি মানে ভাই সন্দেহ হৈছে, কোনোবা দেজি চেজি নহয়তো? কি কোৱা এইগিলা? তো আমি মানে এনেকৈ ফুৰিব আহোঁ আৰু কিছুমান জেগাত, মজা লাগে, ধুনীয়া গাঁৱলীয়া ঠাই। এই আমাৰ শুৱালকুছিৰ পিনে গ'লে বাৰু ব্ৰহ্মপুত্ৰ নদীটো পায়, কিন্তু আমাৰ বংশৰৰ ইয়াতে যিটো ভেলামাৰী নদী, কিছুমানে কলাজল বুলি কয়, তো সেই ভেলামাৰী নদীটো আমি যেনেকৈ খানা চানা খাওঁ কেতিয়াবা এই নদীৰ পাৰত বহি, তো সেই ছাইডটো এটা বেলেগ। তো তাৰে আগত আহি এইটো আৰু এটা বেলেগ ছাইড, কিন্তু নদী সেইটোৱে। তো ধুনীয়া মানে গাঁৱলীয়া জেগা এনেকুৱা। ইফালে আৰু ফুৰিব আহি থাকোঁ আমি, আৰু যদি ঘৰত সিদিনা এনেই থাকোঁ। মানে সঁচাকৈ গাঁৱৰ পৰিৱেশটো সম্পূৰ্ণ সুকীয়া। আমাৰ ঘৰৰ পৰা এখানি 2 কিলোমিটাৰমান আহিলোঁ, ইফালে আৰু বেছি গাঁৱলীয়া পৰিৱেশ। নদীৰ পাৰৰ পিনে যদি আমি এনেকৈ সোমাই আহোঁ, চাওকচোন ঘৰ দুৱাৰ বেছি নাই ইফালে, এনেকুৱা পথাৰ চথাৰ আছে, খেতি বাতি কৰা, বহুত ভাল লাগে মানে মোৰ এনেকুৱা পৰিৱেশবিলাক। ইন ফিউচাৰ বা কি হয় এই পথাৰত, ক'ৰ ফেক্টৰী, ক'ৰ ইণ্ডাষ্ট্ৰি কি আহিব। আমাৰ গাঁৱৰ পূজাৰ যি বিজয়া দশমী, তো মূৰ্তি বিসৰ্জন কৰা ঠাইটো হৈছে এইটোৱে। এফালেদি এনেকৈ আহি পিনে তো ভেলামাৰী নদীটোত বিসৰ্জন কৰি দিয়া হয়। এবাৰ যদি খানা চানা খাওঁ অলপ ক'ৰবাত এফালে এনেকুৱা জেগাত খাব লাগিব, এতে খাম না থাকিব লাগিব, এতে এনেকুৱা জেগা। তো নেক্সট খানাটো এতে কৰি দিওঁ, প্লেনিং কৰিব পাৰি। য়েছ, বেলেগ নহ'লেও এইটো বছৰত খানা খাইছোঁ আৰু কিমানটা খানাৰ ভিডিঅ' আপলোড কৰিলোঁ। আৰু এই ছাগাল দেখিলে খানাৰ কথা মনত পৰে। এতিয়া আগত চোন এইবিলাক মানুহ জমা হৈ আছে, মাছৰ বোলে তামান ওজন উঠিছে। তো কোনোবাই যদি জাল লৈ আহিছে, কোনোবাই জোৱাল লৈ আহিছে দিনে পোহৰে। আৰু নদীৰ পাৰত অহাৰ পিছত এনেকুৱা এটা নাজাৰা দেখা পাব। তো দলং আছে ধুনীয়া বাঁহৰ, আহক। তো এইখন মানে বাঁহৰ দলং, ইপিনেদি সেই গাঁওখনলৈকে যাব পাৰি। তো ইপিনেতো আমাৰ বংশৰ হৈ গ'ল, আৰু এই নদীটোৰ পৰা সিপিনে এখন গাঁও, সেইখন হৈছে মিলনপুৰ বুলি কোৱা হয় সেই এৰিয়াটো। ভাইয়া মিলনপুৰৰ পৰা ঘূৰি আহোঁ, ক'লো দলং পাৰ হ'লোঁ, পালোঁ এখন গাঁও। তো এই দলংখন প্ৰায় 4-5 বাৰমান বনালে, তলত কেইটা লেয়াৰ আছে চাব পাৰে। এই এটা গ'ল, এইবাৰ আৰু এইবিলাক পাৰি দিছে, বহুতবাৰ বনা গ'ল মানে এখন দলং। কিনে মানে মাছৰ উজান উঠিয়ে থাকে নদীৰ পাৰত। তো চব এইবিলাক মাছ মৰা মানুহ বহুত দূৰৰ পৰা আহিছে, এইবিলাক চাব পাৰে। মাছ মাৰি আছে জোৱা চোৱা লৈ, ইপিনে এইবিলাক মাছ মাৰি আছে, নাও চাউলৈও মাছ মাৰি আছে, মাছৰ উজান উঠছে আজি। চাই ভাল লাগছে কিন্তু। খুৰা এতিয়াহে আহিছে, বহুত দেৰি হৈ গ'ল।
ক'ত পালে খবৰ না মাছক আনা নাই মই মাছক আনা নাই গৰু ধৰিব আহিছিলোঁ গৰু ধৰক কিবা আহিছে বোলে মই বোলো মাছ মাৰিব আহিছে নেকি তো নদীটো পাৰ হোৱাৰ পিছত এই গাঁওখনৰ মানে পৰিৱেশটোৱে কিবা এটা বেলেগ চাওকচোন এনেকুৱা এটা কেঁচা ৰাস্তা তো না কিবা যান বাহন চলে ইফালে সৰু সুৰা আছে আৰু গাড়ী ঘৰত এনেকুৱা মানে পৰিৱেশটো চাওকচোন কিমান ধুনীয়া পৰিৱেশ ইফালে নদীৰ পাৰে এইবিলাক ঘৰবিলাক আৰু এইপিনেও আছে ইফালে মানে মোৰ লগৰ কেইজনমান আছে একদিন ভালকৈ আহিম খানা খাম এই গাঁওখনৰ এইফালে এটা ভিডিঅ' বনাব চেষ্টা কৰিম মানে সম্পূৰ্ণ গাঁৱলীয়া জেগা তো এতিয়া আহোঁ মানে এইফালে আমি মাজে মাজে যেনে নাৰা চাৰা এইবিলাক কাটব আহোঁ বিন্না চিন্না যেতিয়া মানে ভেলাঘৰ বনোৱা হয় না তেতিয়া আহোঁ তো একদিন আহিম এফালে ধুনীয়াকৈ খানা চানা খাই ভিডিঅ' এটা বনাব চেষ্টা কৰিম এইপিনে তো সেইফালে মাছ মাৰি আছে বলক অলপ মাছ মাৰা চাই আহোঁ আৰু মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰিব জুবিন বুলি আছে ইয়াতে এটা ধুনীয়া ৰীল বনাইছোঁ পাই যাব হাতত জাল জঙাল লৈ চবে ৰখি আছে তো ওচৰে পাজৰে মানে এনেকৈ মাছবিলাক ওলায় এইবিলাক ধৰিলে মাছ চাওঁ বাবু কি মাছ এইটো গছি না কি বামি মাছ না মানে ৰাতিপুৱাই বহুত মাছ ওলাইছিল তো মানুহ বহুত আহি ধৰি লৈ গ'ল তো এনেকৈ মানে হঠাৎ ওলাই কেতিয়াবা এনেকুৱা ছিজনত তো দাদা এতিয়া আশ্ৰা মাৰি আছে টাইমটো গেলে ৰাতিপুৱাই ওলাইছিল চাগে ন মানসৰ ঘৰ সেইখন গাঁৱতে মিলনপুৰত তো মাছ মাৰা চাব আহিছে হাতত মোবাইল নহয় বাহি লৈ আহিছে মোবাইল চোৱা নে নাই ফ্ৰী ফায়াৰ খেলা ভাই দিয়া বজোৱা কৰ আহি দিয়া ধুনীয়াকৈ বজোৱা কি কম আৰু পানীৰ কুলু কুলু শব্দ লগতে বাহিৰ শব্দ কেনেকুৱা এটা কম্বিনেশ্যন এনেকৈ গাঁৱৰ এটা খুব ধুনীয়া জীৱন যাপন চলি থাকে লাহে লাহে এনেকুৱা গাঁৱৰ জীৱনবিলাক মানে বিলুপ্তি হৈ যাব ধৰিছে মানে চহৰলৈ ৰূপান্তৰ হ'ব ধৰিছে তো আশা কৰোঁ সকলোৱে নিজৰ গাঁওখন এনেকৈ ধৰি ৰাখক যাতে সদায় আমি এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ উপভোগ কৰিব পাৰোঁ তো আহিম এদিন এইফালে তো ভালকৈ ভিডিঅ' এটা বনাব চেষ্টা কৰিম খানা চানা অলপ খাই পিনে আৰু তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই